Hello everyone, মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি লগৰ এজনীৰ লগত ফুড ভিলালে ওলালো। গৈ পাই মেনুখন চাইয়ে আছো কি লওঁ কি নলওঁকে। যেহেতু আমি ভাত খাই গৈছো বেছি সময় হোৱা নাই, সেইকাৰণে আমি কিবা এটা লাইট খাবলৈ ডিসিশন ললো। অৰ্ডাৰ দি দিলো, কিন্তু কি দিলো আপোনালোকে এখন পিছতহে গম পাব। অৰ্ডাৰ অহা মানে আমি ফুড ভিলাৰ ইন্টেৰিয়ৰটো চাওঁ আহক। এখন খোলা বহুত দিনে হ'ল, কিন্তু মই ইয়ালে আজি ফাৰ্স্ট টাইম গৈছো। চকচোন ইন্টেৰিয়ৰটো যে ইমান ধুনীয়াকৈ বনাইছে নহয়, মোৰ যে খুবেই ধুনীয়া লাগিছে। আপোনালোকৰ লাগিছেনে বাৰু? আৰু আপোনালোকে ইয়ালে আহিছেনে নাই ক'ব দেই। ফাৰ্স্ট অৰ্ডাৰ আমাৰ কোল্ড কফি আহি গ'ল, কিন্তু আমি ৰৈ আছো আমাৰ নেক্সট অৰ্ডাৰ অহালৈকে। আমি দুজনী লগ খাব লাগিলে অকল হাঁহিয়ে থকা হয়। আৰু আমাৰ খানা আহি গ'ল। আমি দিলো চিকেন ড্ৰাই ফ্ৰাই, কিন্তু এইটো গ্ৰেভি টাইপ আহিলে। যিয়ে নহওক খাই ভাল লাগিছে, আৰু আমি এতিয়া কথা পাতি খাই আছো। কথা পতাতকৈ বেছি আমাৰ হাঁহিহে। একচুৱেলি ইয়াত আমাৰ এটা কথা চলি আছে কি আমি ফাৰ্ষ্টত চিয়াৰ্ছ কৰিবলৈ পাহৰি গ'লোঁ, আৰু আমি এণ্ডত চিয়াৰ্ছ কৰিছোঁ। যিয়ে নহওক মনত যে পৰিলে, আৰু এতিয়া দুইজনী খোৱাত বিজি। এনেকৈ বহুত দিনৰ মূৰত লগ পালে বহুত কথা ওলায়। কথাৰ মাজত যিহেতু হাঁহি ফূৰ্তি কৰি থাকিব লাগে, নহয় জানো? একচুৱেলি আমাৰ ফ্ৰেণ্ডশ্বিপটো আৰ্ট ক্লাছৰ পৰা ষ্টাৰ্ট হৈছিলে। যিহেতু তাই ইয়াত নাথাকে, তাইক আজি বহুত দিনৰ মূৰত লগ পাই বহুত ভাল লাগিলে। খায়ে আছোঁ পাই। আমাৰ খানা এণ্ড পৰ্যায়ত আহি পাইছেহি। তাইক মই জোকাই আছোঁ তই প্লেটখন খালী কৰি দিলি বুলি। আমি ক'বালৈ গ'লে মানে কম বস্তু লওঁ আৰু শেষ কৰি খাওঁ। কোল্ড কফিটো আমাৰ কম্পালচাৰী। এতিয়াহে মনত পৰিছে, বিফোৰ আফটাৰ কৰিবলৈ পাহৰিলোঁ। আৰু এতিয়া বিল আহিলে, আৰু শেষতটো চফ্ট মেইন। চফ্ট টফ খাই লৈ আমি এতিয়া ওলাই আহিলোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে মোক নিশ্চয় ক'ব। আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।